ভলো সেইটো ভলং নহয় জানো চাচোন চা সেইটো ভলং কুকুৰ পোৱালি আহিছে আহক তাক আজি বাৰুককে এহেকা দিম আমি দুইটা লগ লাগি তাক আজি বাৰুককে দিম দেই সেইদিনা ক্লাছত আমাক মাৰ খোৱালে সেইদিনা আমাক ছাৰক কথা লগাই মাৰ খোৱালে আজি প্ৰতিশোধ বাপেকে লৈ ল'ম এই সুযোগতে দেই ঐ মলো সেইদিনা ৰবিন ছাৰে মৰা টিকাটোত আজিলৈকে টিকাটো বিষাই আছে মোৰ টিকা বিষৰ প্ৰতিশোধ আজি বাপেকে লৈ ল'ম আহক ভলং কুকুৰ পোৱালি সেই দুটা গছৰ ওপৰত ভলো আৰু মলো মলো কি খাইছ তহঁতি লেচু গুটি মোকো এটা দে তোক লেচু দিছো আমি গৈছো নামি তই সেইদিনা আমাক ছাৰক কথা লগাই মাৰ খোৱালি তোক এতিয়া আমি ঢেৰ লেচু গুটি দিম খাবি তহঁতি কি কৰিছ মোক কেলে ঘূৰি আছ তহঁতি দুটাই দুফালৰ পৰা মোক ঘূৰি আছ দুখ পাইছো কেনে মজা দুখ পাবলৈ মাৰিছোং তোক ভলং পাইছ মজা দুখ পাইছো নামাৰিবি মোক নামাৰিবি মই মৰিলো মৰ এইখনেৰে তোক এইবাৰ ভূমিত খুচি একেবাৰে খতম কৰি পেলাম এতিয়া পালি মৰ তই মোক মাৰি পেলালি মই মৰিলো মলো ভলং সঁচাকে মৰিলে হপাই দেই এইটো সঁচাকে মৰিয়ে থাকিলে কিজানি চাওঁ ভলং উঠ তোক আমি ধেমালিহে কৰিছিলো মলো কি কৰো এইটো সঁচাকে মৰি থাকিলে হপাই ইয়াক এটা কাম কৰো পুখুৰীটোতে পেলাই থৈ যাওঁ ইয়াক ধৰ পুখুৰীটোতে দলিয়াই পেলাই থৈ যাওঁ মলো কোনোবাই দেখিলে কথাটো বেয়া হ'ব নহয় বৈ সোনকালে যাওঁ ঘৰলৈ বৈ বৈ সোনকালে বৈ ভলো আৰু মলো তহঁত সোনকালে শুই 10টা বাজিলেই মা মোৰ বহুত টোপনি দিছে মোৰ শুব মন গৈছে এতিয়াই শুই থাকিম মই কৃষ্ণ ভগৱান ৰাতিটোলৈ চকু দুটা মুদিলো আৰু কৃষ্ণ প্ৰভু হে প্ৰভু আজি নিশাটোলৈ দীঘল ঠেঙীয়া নাহিবা দেই ভলো আৰু মলো তহঁতে মোক মাৰি শুই থাকিবলৈ আহিছ তহঁতক মোৰ আত্মাই শান্তি নোপোৱালৈকে তহঁতক মই শুবলৈ নিদিওঁ কিহে যে খুচিছে ভূমিটোত মা তুমি অকণমান ইফালে হোৱাচোন মোৰ ভূমিটোত কেলে খুচি আছা বা মই শুব পৰা নাই টোপনি অহা নাই কিহে যে খুচিছে কিবা সোমালে নেকি বিচনাখনত নিগনি চিগনি কিবা সোমাই আছে হপাই দেই কামুৰিছে খুচিছে ইমান পিলপিলাইছে আত্মাই শান্তি নোপোৱালৈকে তহঁতক মই শুবলৈ নিদিওঁ এই বিচনা তলতে কিবা আছে নেকি চাওঁ ক'তো একো নাই দেখোন কিহেনো মোৰ ভূমিটো ইমানকে খুচি আছে মোৰ ভূমিটোত কি সোমালেনো কিহে খুচি দিছে মা উঠাচোন এই বিচনা তলত কিবা সোমাই আছে নেকি কিহে যে খুচি আছে ভূমিটো পিলপিলাইছে এবাৰ খুচিছে এবাৰ পিলপিলাইছে টোপনি অহাই নাই মই শুবই পৰা নাই তহঁতক মই কাকো শান্তিত থাকিবলৈ নিদিওঁ মা বিচনাত কোনোবা এটা উঠাগতে লাগিছিলে কোনোবা মানুহ এটা দেখাগতে লাগিছিলে কোনো নাই তহঁত শুই থাক মনে মোৰো কাৰোবাক দেখাগতে লাগিছিলে কোনোবা ল'ৰা এটা বিচনাৰ ওপৰত বহি লোৱা আগতে লাগিছিলে তহঁতে এনেই কিবা কিবিবোৰ কৈ আছ ক'তনো কিডাল আছে ক'তো একো নাই মনে শুই থাক
ইহঁতক মই শান্তিত শুবলৈ নিদিওঁ। মোৰ আত্মাই যেতিয়ালৈকে শান্তি নাপায় মোক মাৰি পেলাইছিলি। হা, মোক যেনেদৰে তহঁতি মাৰি পেলাইছিলি, তহঁতৰ ভূমিটো এনেদৰে পিলপিলাই খুচিয়েই তহঁতক মাৰি পেলাম মই। ঐ মা, কিবা এটা কথা কোৱাৰ আগতে শুনি পাইছিলোঁ। কি বাৰু ফুচফুচাই থকা আগতে শুনিছোঁ? কিবা এটা শুনা আগতে লাগিলে আকৌ। কি বাৰু? কিবা ভূত-চুত অহা নাইতো? অঁ মা, অঁ কিবা এটা অহা আগতে লাগিছিলে। কিবা এটা গুণগুণাই ফুচফুচাই কথা কোৱাৰ আগতে লাগিছিলে। ঐ মা, সেইটো ভলং। সেইটো ভলং। অঁ, ভলঙৰ আত্মাটো আহিলে। অঁ, ভলং মৰি থাকিলে ভলঙৰ আত্মাটো ভূত হৈ আমাৰ ঘৰত সোমাই আছেহি। অঁ, অকণমান দেখি পালোঁ। কি বাৰু? ক'ত হেৰালে? অঁ, সঁচাকৈ আমাৰ ভিতৰতো ভূতে সোমালে কিজানি। ভালকে টোপনি নগলোৱেই। সঁচাকে কিবা এটা ভূত আহিছিলে আজি। মই আজি গাটো ধুই ৰাতিপুৱাই মঙল চাবলৈ যাওঁ, সেই বেজৰ ওচৰলৈ গৈছা। কিনো হ'ল ৰাতিটো ইমান কিনো সোমালেহি। শান্তি নাপালোঁ, অকণমানো শুবই নোৱাৰিলোঁ। তেন্তে ৰাইজসকল, ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰোঁ। আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ। যদি কিবা ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব প্লিজ। বাই বাই।